ছাত্ৰ-ছাত্ৰীসকল সকলোলৈকে মোৰ পুৱাৰ শুভভাত থাকিল। আশা কৰোঁ তোমালোক সকলো ভালেই আছা। আমি আলোচনা কৰি আছিলোঁ সত্যনাথ বৰাদেৱৰ ধনৰ ব্যৱহাৰ। আজি ধনৰ ব্যৱহাৰৰ পাঠটো শেষ কৰিম। যে ধাৰ কৰা ধন আনি হাতত লৈ খৰচ কৰা যত, কিন্তু দোকানৰ উঠনা খোৱা বৰ ধ্বংসীয়া কথা। সি নামত যেনে উঠনা, কামতো তেনে উঠনা। অৰ্থাৎ সি কেৱল উঠিহে যায়, নামিব নাজানে। মানে যে ধাৰ কৰি আনি যি আমি ধন আনো, সেয়া আমি খৰচ কৰি দিওঁ, আমাৰ মনত ইমান এইবিলাক নাহে। আৰু দোকানৰ ঠিক তেনেকৈ ধাৰটো আমি কৰোঁ, আৰু সেই ধাৰ দোকানৰ বহীত বাঢ়ি বাঢ়ি গৈ থাকে, আৰু আমাৰ মনলৈ সেইটো নাহে যে কিমান আমি ধাৰ কৰিছোঁ। অৰ্থাৎ এনেকুৱা ব্যৱস্থাই গৃহস্থলে কি কৰে, খাস্তাং কৰে। মানে এনেদৰে কি হয়, ধাৰ কৰিব নাপায়। হাতত লৈ ধন ভাঙিলে ভগনৰ পৰিমাণ চকুৰে নেদেখি, সি কেৱল দোকানীৰ কাকততহে থাকে। সেইদিগি উঠনাত বহুত গ'লেও মন নেচেঙায়। মানে যে আমি দোকানীৰ খাতাতহে তাত থাকে, আমি কিমান কৰিছোঁ মনত সেইটো ভাৱ নহয়। বা দোকানৰ ল'ৰালৈকে বাকী আনিলোঁ, দোকান বাকীটো কিমান হৈ গ'ল, বাকী আমি মাৰিব পাৰিম নাই, সেইবিলাক মনত নাহে। বিশেষত নগদ ধনে কিনিব লাগিলে মানুহে সৰু অভাৱলৈ মন নকৰে। তেনেকুৱা বহুত অভাৱ আওকাণ কৰি সংসাৰ চলায়। যদি আমি নগদ কৰোঁ, যে যিকোনো বস্তু কিনোতে যিকোনো আমি ধাৰ নলগাওঁ, তেতিয়া সেই নগদ যিকেইটা পইচা আমাৰ হাতত আছে, সেই পইচাই আমি কিনো। সৰু সৰু অভাৱবোৰ আমি মন নাই, পইচা নাই, আমি সৰু অভাৱটো নকৰোঁ। গতিকে আমি ডাঙৰটো বা সৰুটো আমি আওকাণ কৰোঁ, আৰু তেতিয়া আমাৰ কি হয়, আমি ঠিকমতে চলি থাকোঁ। কিন্তু উঠনাত চলা মানুহে এটা অভাৱো সহিব নোখোজে। এটা সামান্য বস্তুৰ নাটনি হ'লে সিহঁত অস্থিৰ হয়, আৰু তৎক্ষণাত তাক কালিয়নে পূৰণ কৰে। যে আমি ইয়াৰ পৰা এইটো পেৰাগ্ৰাফৰ পৰা আমি এইটোৱে বুজি পাইছোঁ যে পৰাপক্ষত আমি ধাৰ কৰিব নালাগে। হাতত আমাৰ যি পইচা আছে, সেই পইচাই আমি কিনিবলৈ, চলিবলৈ আমি চেষ্টা কৰিব লাগে। ধাৰ কৰি ধন গোটাবলৈ বৰ উজু। সেই দেখি অলপ কিহবাৰ নাটনি পৰিলেই মানুহে ধাৰলৈ মন মেলে। ই বৰ অযুগুত কথা। ধাৰ নিজেই এটা আপদ। সামান্য নাটনিত তালৈ হাত মেলা উচিত নহয়। ডাঙৰ আপদত তৰিবলৈ কেতিয়াবা ধাৰ কৰিবৰ সকাম হয়, কিন্তু তেতিয়াও খুজিবৰ উপায় কৰিহে ধাৰ কৰা উচিত। খুজিবৰ উপায় নথকাটো ধাৰ কৰিলে মানুহক চল কৰা হয়। অৰ্থাৎ আমি ধাৰ কৰিছোঁ, আজি ইয়াৰ পৰা ধাৰ কৰিলোঁ, তাৰ পৰা ধাৰ কৰি যি টি কথা কৈ আমি ধাৰ কৰিলোঁ। ধাৰ আমি কি হয়, ধনো গোটালোঁ, কিন্তু সেই ধাৰ আমি গোটোৱাৰ পিছত সেইবিলাক আমি কি হৈছে, খৰচ কৰি পেলালোঁ। আৰু তেনেকৈ আমাৰ আকৌ ধাৰ কৰিলোঁ। যদি আমি মনটো আমি কি মানে ধাৰ কৰি কৰি আমি আমাৰ চলি থাকিলোঁ, জীৱনটো চলিলোঁ, এইটো এটা বৰ যুক্তিসংগত কথা নহয়। ধাৰ কৰিব লাগে। ধাৰ এটা আপদ বুলি কৈছে গদ্যকাৰে, যে ধাৰ আমি কৰিব লাগে, কিন্তু ধাৰটো মাৰিব পৰাৰ ক্ষমতাটো আমি আগতে ভাবি ল'ব লাগে। ধাৰ মৰাৰ যদি সুবিধা আমাৰ আছে, ধাৰ কৰা তেতিয়াহে আমাৰ যুক্তিসংগত, নহ'লে আমি পৰাপক্ষত ধাৰ কৰিব নালাগে। আয় কমাৰ লগে লগে খৰচ কমাই আনিলে ধাৰ কৰিবৰ সকাম নাই। এই কথা সকলোৱে স্বীকাৰ কৰে, আৰু ভৱিষ্যত মানুহে সেই নিয়মত চলে। যে যদি আমাৰ আয়টো কমি গৈছে, তেতিয়া আমি খৰচৰ মাত্ৰাটো আমি কমাই দিওঁ, তেতিয়াহ'লে আমাৰ একো ধাৰেই নালাগে। যে সিহঁতে কি কৈছে, নকমাবলগীয়া খৰচ কমায়। কিন্তু কিছুমান মানুহে খৰচ কমাবলৈ দিহা নাপায়। সিহঁতে নকমাবলগীয়া খৰচ কমায়, কমাবলগীয়া খৰচ নকমায়। ফলত চেষ্টা কৰিও মুঠেই খৰচ কমাব নোৱাৰে। কৈছে যে আমি যিখিনি য'ত খৰচ কমাবলগীয়া হয় মানে খৰচ নকৰিলে হয়, তাত কমাব লাগে। নকমাবলগীয়া খৰচটো কি হৈছে, তেওঁলোকে যদি আমি কমাওঁ, তেতিয়াহ'লে কমাবলগীয়া খৰচ যদি আমি নকমাওঁ, তেতিয়াহ'লে আমাৰ কি হয়, সেইবিলাকৰ ক্ষেত্ৰত আমাৰ জীৱনটো চলিবলৈ কি হ'ব, আমাৰ অলপ কষ্টকৰ হৈ পৰিব।
এদিনীয়া ডাঙৰ খৰচত হাত নিদি প্ৰথমতে নিতৌ কৰা সৰু সৰু খৰচত হাত দিয়া উচিত। এদিন এটা ডাঙৰ খৰচ কৰিলে মানুহ দুখত নপৰে, কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে অনুক্ৰমে দুখীয়া হৈ যায়। খুচৰীয়া খৰচৰ চোৰাং গতি সি বেগেতে চকুত নপৰে, কিন্তু বছৰেকৰ খুচৰীয়া খৰচ গোট কৰিলে ডাঙৰ খৰচতকৈ ডাঙৰ হয়। মানে যদি আমি এটা ডাঙৰ খৰচ কৰোঁ, সেই ইমান আমাৰ টকা খৰচ হৈছে, সেই কথাটো আমাৰ কি হয় মনত পৰে। কিন্তু আমি সৰু সৰু খৰচবিলাক যদি কৰি গৈ থাকোঁ, সেই কথা ইমানহে খৰচ হৈছে এনেকুৱা ভাৱ, সেই কথাটো আমাৰ মনলৈ নাহে। মানে ডাঙৰ খৰচতকৈ সৰু খৰচ কৰি গ'লে আমাৰ ডাঙৰ খৰচকৈ সৰু খৰচটোৰ পৰিমাণ বাঢ়ি গৈ থাকে। বেজীৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনে। এই বচনটো সকলো ঠাইতে চলতি আছে। এটকাৰ পিছ এৰি একৰালৈ হামৰাও কাঢ়িলে মানুহে এই পতন্তৰ দিয়ে, কিন্তু দৰাচল পক্ষত এদিনীয়া এটকা এৰি খুচৰীয়া খৰচৰ একৰাটো বৰকৈ চকু ৰখা উচিত। খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, সি গম নোপোৱাকৈ মানুহৰ অনিষ্ট কৰে। খৰচ কমাব লাগিলে বাজৰ ভৰক একেবাৰে এৰি দিব লাগে। হাতী ঘোঁৰা বন্দী বেটী দুৰাৱস্থাত পৰা মানুহৰ পক্ষে নহয়, দুৰ্দিনৰ দান দক্ষিণাও অযোগ্য। যদি আমাৰ হাতত টকা পইচা কম আছে, তেতিয়া আমি দুৰ্দিনত পৰিছোঁ, তেতিয়া দান দক্ষিণাটো আমাৰ কমাই দিব লাগে। বা খুচৰীয়া খৰচৰ আমি কি কৈছে যে খুচৰীয়া খৰচটো গোপনীয় শত্ৰুৰ দৰে। খুচৰীয়া খৰচ যদি কৰি থাকোঁ গম নোপোৱাকৈ কি কৰে, সি আমাক অনিষ্ট সাধন কৰে। আৰু কি হয়, আমি এতিয়া এইটোৱে বুজিলোঁ যে আমাৰ আয় অনুসৰিহে আমি ব্যয় কৰিব লাগে, আৰু আমাৰ হাতত যিখিনি আছে সেই অনুপাতেহে আমি কৰিব লাগে। ধাৰ কৰি বাকী কৰি বা কাৰোবাৰ লগত সেইখিনি মানে মিলা মিছা বা কি এনেকুৱা ধৰণৰ এটা মানুহে হাঁহিব, এইবিলাক আমি কৰিব নালাগে। গতিকে আমি এতিয়া আমি বুজিলোঁ এই পাঠটো পঢ়ি যে মানুহৰ সহালৈ আমি চিন্তা কৰিব নালাগে। আমাৰ হাতত যিখিনি আছে সেইখিনিহে আমি খৰচ কৰি জীৱনটো সুন্দৰৰূপে পৰিচালিত কৰিব লাগে। কাৰণ আমাৰ ভিতৰৰ অৱস্থা আমিহে বুজোঁ, আনে বুজি নাপায়। আজিলৈ ইমানতে পাঠটো সামৰিছোঁ। তোমালোকে এনেদৰে ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ল'বা। পুনৰ আকৌ লগ পাম। ধন্যবাদ।